हेलो गाइस वेलकम माय यूट्यूब चैनल पेलू भाई सो আজি এই ৰাসৰ বতৰ ৰাস চলি আছে সো আজি এইকাৰণে ব্লগটো ঘৰৰ পৰাও নহয় ৰাস্তাৰ পৰাও নহয় একদম ৰাসৰ পৰা আৰম্ভ কৰিলোঁ ৰাস আছে ৰাস চাবা আহিছোঁ একদম আপোনালোক কিছু ৰাস দেখাম আমাৰ লগত বাবু হৈছে বাবু ৰাস চাব লাগিব গাইছ আমি ৰাস চাম আপোনালোকক অলপ দেখাম একদম ব্লগ চাই দিয়ক আজি মানে ৰামিকা আহিব বোলে তাকো অলপমান কিবা কিবি চাম ৰামিকা বোলে বাবু আমাৰ ব্লগ বনত লাগি আছে তো ৰামিকাক চাব লাগিব আপোনালোককো দেখাম একদম ৰাখি লৈ ব্লগ সকল হয় কামৰ প্ৰস্তুতি চলি আছে বহুত চাইডে এনেকৈ কাম চাম চলি আছে গাইছ কিবা কিবি আৰু কালিৰ পৰা ধুনীয়া একদম ভাল লগা হ'ব দিয়ক একদম আহি মাদাৰহাটৰ দোকানখনত দিলে আহিছোঁ গাইছ একদম এতিয়া মাদাৰহাটৰ দোকান আপোনালোকে আহিব অলপমান আমাৰ আকাশী গংগা গধূলি আছে দোকানখনত সোমাব আহিম গাইছ মাজে মাজে ময়ো থাকিম আপোনালোকে আহিব অলপ কাপোৰৰ দোকানখনৰ পৰা ওলাই আহিলোঁ কাপোৰৰ দোকান তাতে আছে সেইটো চাইডে বোলে হোটেল আছে এখন সেই হোটেলখনত গেলি যাম হোটেলখন চাওঁ বোলে হোটেলখনতো আমাক আছে মাদাৰহাটৰে দোকান দিছে চবা লগ লাগি এতিয়া হোটেলখনত যাই আছোঁ গাইছ একদম হোটেলখনত গেলে আহিলোঁ মাদাৰহাটৰ একদম ৰংমন হোটেল আছে এখন গাইছ এখন হোটেলত আহি চাব আপোনালোকে একবাৰ ট্ৰাই কৰি চাব আহি কিনতে খুৰীয়াৰ আছে খুৰী কি ক'ব আমি নতুন কৰি হোটেল দিছোঁ আপোনালোকে আহিব আমাৰ হোটেলখনৰ নাম ৰংমন হোটেল আমাৰ ইয়াত ফাষ্টফুডো পাব লগতে অসমীয়া আমাৰ চাহ পিঠা লাড়ু সেইবোৰো পাব ৰাইজকৰ আপোনালোকে আহিব ধন্যবাদ গাইছ আহি চাব একবাৰ এখন হোটেল এখন আমাৰ পষ্টাৰ হোটেলখনৰ একবাৰ ট্ৰাই কৰি চাব মানে দোকানখনৰ লোকেশ্যনটো কোন চাইডে জানে না আপোনালোকে যদি গণেশ মন্দিৰৰ পৰা সোমাই ন গণেশ মন্দিৰৰ পৰা সোমাই বেছি নহয় এই 2 নম্বৰ দোকানখন একদম গণেশ মন্দিৰৰ পৰা সোমাই আৰু আপোনালোকে আমাৰ হেঙুল থিয়েটাৰ দিয়ে যোৱা ৰাস্তাটো হেঙুল থিয়েটাৰ আছে হেঙুল আছে নহ'লে পিছফালে আছে হেঙুল আছে হেঙুলৰ মাজতে নলবাৰী হাতত একদম দোকানখিনি বটল খাব গ'লে দোকানখন দেখি তাতে আছে দোকানখন ধৰা একবাৰ চাই ল'ব আমি এটা আছোঁ মানে বেলেগ ৰাস্তা মানে এইটো মাথুৱাৰীৰ ৰাস্তা আপোনালোকে হাতত চিনি বনাই চ' মানে এইটো ৰাস্তাইদি আহিলে আমি হেঙুল থিয়েটাৰৰ ফালে আহিব পাৰিম য'ত মানে হেঙুল থিয়েটাৰ আছে কলাগুৰু আছে আৰু কি থিয়েটাৰ আছে হেঙুল কলাগুৰু আৰু তোমাৰ এখন থিয়েটাৰ আছে নাম ৰাজলক্ষ্মী আছে নেকি ৰাজলক্ষ্মী আপোনাৰ সেইখনত আছে লক্ষ্মী পথাৰত হেঙুল কলাগুৰু আৰু এখন কিবা গাইছ আহিছিল নামটো ভালকৈ মনত পৰা নাই 6খন থিয়েটাৰ আছে আমাৰ লক্ষ্মী পথাৰত 3খন আছে আমাৰ শহীদ মুকুন্দৱতী বাছ ষ্টেণ্ড পুৰণা তাতে 3খন আৰু ইতিহাস আছে আমাৰ গৰু ফিল্ডত এনেকৈ বাকী দিনখন গাইছ ইয়াতে আছে হেঙুল আৰু কলাগুৰু এখন কিবা আহিছিল লগ গাইছ পাহৰিছোঁ নামটো বাকী এখিনি হাততে হ'ব বাকীকেইখন থিয়েটাৰ বাকী একদম 3D ভাতে দোকানৰ প্ৰস্তুতি চলি আছে একদম মানে ওপৰত পোষ্টাৰখন আলি আছে 3D ভাতে চাই লওকচোন কাৰণটো আন্ধাৰটো হ'ল আন্ধাৰত আপোনালোকক কিবা কিবি দেখাম তেতিয়া আমাৰ ডিম্পুদাৰ দোকান আছে হয় ইয়াতে এখন ডিম্পুদাৰ দোকান ৰখালাভ ইউটিউব চেনেলটো আছিলে নলবাৰীত আমাৰ আৰু বোলে দোকান আছে বাবুই ক'লা ঋষি ধৰ ঋষিৰ দোকানখনৰ কাৰণে একবাৰ যাওঁ চাই কম্বলৰ দোকান কম্বলৰ দোকান সেই আমি মানে সুধিলোঁ অলপ মানে হৰি মন্দিৰৰ ভিতৰৰ পৰা আহোঁ চ' কি হৈ আছে হৰি মন্দিৰৰ অৱস্থা গাড়ী মানে বৃষ্টিৰ আৰম্ভ হ'লে দেখছি না বলক একদম যাওঁ একদম হৰি মন্দিৰৰ ভিতৰত গেলি হৰি মন্দিৰৰ ভিতৰত লগ পাই আছোঁ আৰু আপোনালোকক গাইছ আনিছিলোঁহে আহি কিনে চালোঁ মানে লাষ্টৰ সময়ত আনিছিলোঁ কি মজা লগা আহিছিল মেছেজটো চাওকচোন এফালে আমাৰ আছে হেৰি কৃষ্ণৰ পুতনা বুলি যে কয় পুতনা কৃষ্ণৰ পুতনাটো গাইছে ইয়াতে বনাইছে ৰাসত মানে অলপ দৌৰিবৰ কাৰণে অসুবিধা আহিছে ট্ৰাই কৰিম ৰামিকাক দেখাব যদি পাৰোঁ ৰামিকাক আপোনালোক দেখাম যদি দৌৰাৰ বেয়া আছে নাচিব বা গাইছ আৰু মোবাইল মানে দেখা পাব আপোনালোক ড্ৰ'ন শ্বট দেখাব ড্ৰ'ন শ্বটটো চাই লওক হাতিয়াৰ পাৰে পাৰে ভক্তিৰ জোৱাৰ উঠে গোপী খবৰ নাচে নাচে প্ৰভু কৃষ্ণৰ আমাৰ ৰাসৰ মেইন মূৰ্তি আছে
বুলি আৰু আজি ৰাসৰ চক্ৰ আৰু ইমানতে গাইজ এইটো আৰু এক তাৰিখ বিচাৰপতি ৰাজ্য সামনা আজি হৰি মন্দিৰ